যিসকল স্নেহাবন্ধন ধাৰাবাহিকখনত অভিনয় কৰি থকা এই তিনিগৰাকী বোৱাৰী অৰ্থাৎ তিনিগৰাকী জাজোৱালীৰ অভিনয় আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহকচোন এই তিনিগৰাকীৰ অভিনেত্ৰীৰে ৰিয়েল লাইফৰ পৰিয়ালৰ সৈতে চিনাকি হওঁ। সৰু বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে chayanika kashyap। chayanika kashyapৰ ৰিয়েল লাইফৰ হাজবেণ্ড হৈছে এজন ডক্টৰ, নাম প্ৰসেনজিৎ নাথ। তেওঁলোকৰ এগৰাকী মৰম লগা কণমানি আছে, নাম আদিয়া। মাজু বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম হৈছে papori kalita। papori kalitaৰো ৰিয়েল লাইফত বিয়া হৈ গৈছে। তেখেতৰ স্বামী হৈছে এজন জিম ট্ৰেইনাৰ, নাম সুহজিত পাল। তেওঁলোকৰো আছে এটি পুত্ৰ সন্তান। ডাঙৰ বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম হৈছে pallabi medhi। pallabi medhiৰো ইতিমধ্যে বিয়া হৈ গৈছে। তেখেতৰ স্বামী হৈছে এজন ডক্টৰ, নাম হৈছে কংকন শৰ্মা। pallabi medhiৰ আছে দুজনকৈ পুত্ৰ সন্তান। বৰপুত্ৰৰ নাম হৈছে জেছৰাজ medhi kashyap আৰু সৰু পুত্ৰ হৈছে পুকু। আমাৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেদৰে আগলৈ অসমীয়া চেলিব্ৰিটিসকলৰ নতুন নতুন খবৰসমূহ এই চেনেলটিৰ মাধ্যমেৰে পাই যাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।